আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ফৰ্ট কোকৰাঝাৰ লিড ফেষ্টিভেল আৰম্ভ হৈছে আৰু আজি ইয়াৰ যেটো ইনাগুৰেল সেশন ইয়াত নাগালেণ্ড লেজিসলেটিভ এছেম্বলিৰ স্পিকাৰ মাননীয় সেৰেংগেন লংকুপা ডাঙৰীয়াই ইয়াত চিফ গেষ্ট হিচাপে এটেণ্ড আছে আৰু আজি ফৰ্ট কোকৰাঝাৰ লিড ফেষ্টিভেলটো ইনাগুৰেশ্যন কৰা হ'ল। মই আশা কৰিছোঁ যে আগৰ বছৰৰ নিচিনাকৈ এইবাৰো কোকৰাঝাৰ লিড ফেষ্টিভেলত যেনেকৈ আমাৰ দেশৰ ভিতৰৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ সাহিত্যিকসকল, আমাৰ যি লিখকসকল, আমাৰ কবিসকল আহি উপস্থিত হৈছে, ইণ্টেলেকচুৱেলসকল আহি উপস্থিত হৈছে। ইয়াত ফৰ্ট যিটো লিটাৰেৰী ফেষ্টিভেলৰ উদ্দেশ্য এইটো সফল হ'ব আৰু কোকৰাঝাৰ লিড ফেষ্টিভেলটো উত্তৰ পূৰ্বাঞ্চলত প্ৰথম এনেকুৱা লিড ফেষ্টিভেল বুলি আজি সকলোৱে এটা ৰিকগনিশ্যন দিছে। মই আশা ৰাখিছোঁ যে আমাৰ যি এটা উদ্দেশ্য লৈ লিড ফেষ্টিভেলটো আৰম্ভ কৰা হৈছিলে এইটো সফল হ'ল আৰু ইয়াত বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিসকল আনশ্বেডিউল্ড লেংগুৱেজৰ ৰাইটাৰসকল, যিসকলৰ ভাষা আজিলৈকে ৰিকগনিশ্যন পোৱা নাই, সেইসকলে ভাল প্লেটফৰ্ম এটা পাই আছে সাহিত্য চৰ্চাৰ কাৰণে। সাহিত্যৰ কোনো বাউণ্ডাৰী নাথাকে। সাহিত্য যিখিনি বিষয়ৰ ওপৰত, যিকোনো ছাবজেক্ট মেটাৰৰ ওপৰত সাহিত্য চৰ্চা হ'ব পাৰে, যিকোনো এটা টপিকৰ ওপৰত হ'ব পাৰে। গতিকে সাহিত্যৰ যিটো এৰিয়া সেইটো বিশাল হয়। তো সেইকাৰণে বড়োলেণ্ড অঞ্চলৰ বিভিন্ন সমস্যাবিলাক আৰু পৃথিৱীৰ বিভিন্ন অঞ্চলৰ নলেজবিলাক একেলগে আমি ইয়াত শ্বেয়াৰ কৰি এটা সুন্দৰ বড়োলেণ্ড গঢ়াত এই লিড ফেষ্টিভেলে বহুতখিনি সহায় কৰিব, মই সেইটো আশা ৰাখিছোঁ। বাজেটটো এতিয়ালৈকে চোৱা নাই, যেতিয়া বাজেটটো চাম ইয়াৰ পিছত কমেণ্ট কৰিম। আৰু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমৃতকালৰ কিছুমান পলিচিছবিলাক চলি আছে। তো সেইকাৰণে এই বাজেটতো মই আশা ৰাখিছোঁ যে ভাৰতবৰ্ষখন বিশ্বগুৰু কৰাৰ কাৰণে, এখন বিকশিত দেশ গঢ়াৰ কাৰণে যি এটা বাজেট লাগে, এই বাজেটটোকে আমাৰ ভাৰত চৰকাৰে দাখিল কৰিব, ফাইনেন্স মিনিষ্টাৰে দাখিল কৰিব আৰু এইটো ভাৰতৰ মানুহৰ কাৰণে অনাগত দিনৰ আগবাঢ়ি যোৱাৰ কাৰণে এটা ডাঙৰ এটা এটা পলিচি এটা ইয়াত দাঙি ধৰিব। যিটো আগৰ পৰাই চৰ্চা চলি আছিলে যে কেনেকৈ সাধাৰণ মানুহক টেক্সৰ পৰা ৰেহাই দিব পাৰে বা কম ইনকামৰ মানুহবিলাকক, যিবিলাকে মাৰ্জিনেলাইজড হয়, সেইসকলক কেনেকৈ ছাপোৰ্ট দিব পৰা যায়। গতিকে তেনেকুৱা বহুত সংস্কাৰমূলক কাম যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈছে এইটো চলি আছে। নিশ্চয় এই বাজেটতো কিবা এটা ভাল থাকিব। মই যিহেতু এতিয়ালৈকে বাজেটটো থৰলি ষ্টাডি কৰা নাই, ইয়াৰ কাৰণে কমেণ্ট কৰাটো ঠিক নহ'ব, পিছত মই ভালকৈ ক'ম। থেংক ইউ।